নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ফেচবুক পেজলৈ। আজিৰ আমাৰ এই ভিডিঅ'টোত আমি যোৱা সপ্তাহত মুকলি হোৱা বিভিন্ন চাকৰিৰ খবৰৰ বিষয়ে আপোনালোকক অৱগত কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বিভিন্ন ধৰণৰ চাকৰিৰ খবৰৰ বাবে আপোনালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক এই ভিডিঅ'টিৰ কমেণ্ট বক্সত আপোনালোকে পাই যাব। চাকৰি খবৰৰ বাবে আপোনালোকে www.thejobinassam.in লগ ইন কৰি চাব পাৰে। যোৱা সপ্তাহত খালী হোৱা বিভিন্ন চাকৰিসমূহৰ ভিতৰত মুখ্য চাকৰিসমূহৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমটো চাকৰি খবৰ আহিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ফালৰ পৰা। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা IBৰ ফালৰ পৰা। IBত খালী হৈছে মুঠ 394টা কনিষ্ঠ চোৰাংচোৱা বিষয়াৰ পদ। আৰু এই পদসমূহৰ আবেদন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু এই পদসমূহত অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 14 ছেপ্টেম্বৰ। গ্ৰেজুৱেট পাছ কৰা প্ৰাৰ্থীসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। দ্বিতীয়টি চাকৰি খবৰ ওলাইছিল অসম লোকসেৱা আয়োগৰ ফালৰ পৰা। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত 187টা কনিষ্ঠ অভিযন্তা অৰ্থাৎ জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে এই বিজ্ঞাপনটি প্ৰকাশ পাইছিল। এই বিজ্ঞাপনটিত আপোনালোকে আবেদন কৰিব পাৰিব 13 ছেপ্টেম্বৰলৈকে। আবেদন কৰিব লাগিব অসম লোকসেৱা আয়োগৰ ৱেবছাইটত গৈ। কনিষ্ঠ অভিযন্তা পদৰ বাবে অনলাইন আবেদন। যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰিং পাছ কৰিছে চিভিল ইঞ্জিনিয়াৰিঙত তেওঁলোকে এই পদসমূহত আবেদন কৰিব পাৰিব। নেক্সট পদসমূহ মুকলি হৈছে DEE অৰ্থাৎ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত LP আৰু ME স্কুলত নিযুক্তিৰ বাবে 228টা স্পেচিয়েল এডুকেটৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল। আৰু এই বিজ্ঞাপনসমূহত অনলাইন আবেদন চলি আছে বৰ্তমান DEEৰ অফিচিয়েল ৱেবছাইটত। 30 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদসমূহ অসম চৰকাৰৰ অধীনত থকা LP আৰু UP স্কুলসমূহত ফিল আপ কৰা হ'ব। আনটো বিজ্ঞাপন প্ৰকাশ পাইছিল DSE অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা। অসম চৰকাৰৰ অধীনত থকা হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত এই পদসমূহ ফিল আপ কৰা হ'ব। মুঠ পদৰ সংখ্যা হৈছে 59টা। আৰু এই পদসমূহ হৈছে স্পেচিয়েল এডুকেটৰ অৰ্থাৎ বিশেষ শিক্ষাবিদৰ পদ। এই পদসমূহত আবেদন কৰাৰ অন্তিম দিন হৈছে 30 ছেপ্টেম্বৰ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অফিচিয়েল ৱেবছাইট dse.assam.gov.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ পাছৰ বিজ্ঞাপনটি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় জলশক্তি নিগমৰ ফালৰ পৰা। ৰাষ্ট্ৰীয় জলশক্তি নিগমত 248টা নন এক্সিকিউটিভ পদৰ বাবে এই বিজ্ঞাপনসমূহ প্ৰকাশ পাইছে। এই বিজ্ঞাপনসমূহত অনলাইন আবেদন কৰিব লাগিব 1 অক্টোবৰৰ ভিতৰত। পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যনৰ ফালৰ পৰা 1543টা এপ্ৰেণ্টিছ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল। আৰু এই পদসমূহৰ আপোনালোকে পাৱাৰ গ্ৰীডৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট আৰু প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 17 ছেপ্টেম্বৰ। তাৰপাছত আন এটি বিজ্ঞাপন প্ৰকাশ পাইছিল ভাৰতীয় জীৱন বীমা নিগম অৰ্থাৎ LICৰ ফালৰ পৰা। 841টা পদৰ বাবে এই বিজ্ঞাপনটি প্ৰকাশ পাইছিল। আবেদনৰ অন্তিম তাৰিখ হৈছে 8 ছেপ্টেম্বৰ। ইয়াৰ উপৰি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ পাইপলাইন ডিভিজনত 537টা পদত নিযুক্তিৰ বাবে এটি বিজ্ঞাপন প্ৰকাশ পাইছিল। এই পদসমূহৰ বাবে ইণ্ডিয়ান অইলৰ ৱেবছাইটত গৈ কেনে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 18 ছেপ্টেম্বৰ। আমাৰ অসমত বঙাইগাঁৱত ৰিফাইনাৰীত এই পদসমূহ আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট আন এটি বিজ্ঞাপন প্ৰকাশ পাইছিল অসম লোকসেৱা আয়োগে এই বিজ্ঞাপনটি প্ৰকাশ কৰিছিল। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত খালী হোৱা 43টা পদৰ বাবে এই পদসমূহত অনলাইন যোগে আবেদন কৰিব লাগিব। APSCৰ অফিচিয়েল ৱেবছাইটত গৈ কেনে আপোনালোকে আবেদন কৰিব লাগিব। 25 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অসম লোকসেৱা আয়োগৰ ফালৰ পৰা আন এটি বিজ্ঞাপন প্ৰকাশ পাইছিল অসম চৰকাৰৰ বিত্ত বিভাগত অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টত খালী হোৱা 3টা ৰিচাৰ্চ এছিষ্টেণ্ট পদৰ বাবে। আৰু এই পদকেইটাতো আপোনালোকে অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ কেনে আবেদন কৰিব লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 ছেপ্টেম্বৰ। গ্ৰামীণ বেংকত খালী হৈছে মুঠ 13,217টা পদ। ভাৰতৰ বিভিন্ন অঞ্চলত থকা আঞ্চলিক গ্ৰামীণ বেংকসমূহত এই পদসমূহ পূৰণ কৰা হ'ব।
অসম গ্ৰামীণ বিকাশ বেংকত এই পদসমূহ পূৰণ কৰা হ'ব। পদসমূহৰ নাম হৈছে বিষয়া আৰু কাৰ্যালয় সহায়ক, আৰু এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ কৰিছে IBPSৰ ফালৰ পৰা। চ' IBPSৰ অফিচিয়েল ৱেবছাইটত গৈ কেনে আপোনালোকে আবেদন কৰিব পাৰিব। স্নাতক ডিগ্ৰী উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। যিসকলে অসম গ্ৰামীণ বিকাশ বেংকত মেনেজাৰ নাইবা কাৰ্যালয় সহায়ক পদত আপোনালোকে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে এই বিজ্ঞাপনটিৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন কৰোঁতে আপোনালোকে অসম গ্ৰামীণ বিকাশ বেংকটো ছিলেক্ট কৰি ল'ব। আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 21 ছেপ্টেম্বৰ। ইয়াৰ পাছত অসম চৰকাৰৰ ফালৰ পৰা আন এটা বিজ্ঞাপন প্ৰকাশ পাইছিল নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত খালী হোৱা 93টা বিভিন্ন পদৰ বাবে, আৰু এই পদসমূহৰ বাবে অনলাইন আবেদন বৰ্তমান চলি আছে। 3 অক্টোবৰলৈকে অনলাইন আবেদন চলিব। আপোনালোকে অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় অৰ্থাৎ DECT অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আৰু একেবাৰে শেষত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ অৰ্থাৎ স্বাস্থ্য সেৱা সঞ্চালকালয়ত খালী হোৱা 191টা গ্ৰেড 3 পদত ইতিমধ্যে অনলাইন আবেদন চলি আছে। এই পদসমূহত আপোনালোকে আবেদন কৰিব পাৰিব 21 ছেপ্টেম্বৰলৈকে। গতিকে আপোনালোকে বেছি পলম নকৰি এই পদসমূহত আবেদন কৰিব পাৰে। যোনটো পদত আপোনালোকে নিজকে উপযোগী বুলি ভাবে সেই পদতে আপোনালোকে আবেদন কৰিব পাৰিব। চ' এই পদসমূহত আবেদন কৰাৰ বাবে আপোনালোকে thejobinassam.in গৈও আবেদন কৰিব পাৰে। আমাৰ ৱেবছাইট হৈছে thejobinassam.in। গুগলত গৈ কেনে আপোনালোকে thejobinassam বুলি চাৰ্চ কৰিলে প্ৰথমতে যোনটো লিংক আহিব তাত গ'লে সকলোবোৰ বিজ্ঞাপন আপোনালোকে সবিশেষ পঢ়িব পাৰিব। লগতে বিজ্ঞাপন পদবোৰৰ শেষত আমি অনলাইন আবেদনৰ ডাইৰেক্ট লিংক দি দিছোঁ, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যদিহে ৰেগুলাৰলি এই চাকৰিৰ পদসমূহৰ আপোনালোকে ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পাব বিচাৰে, তেতিয়াহ'লে আমাৰ হোৱাটছআপ চেনেলটি আপোনালোকে ফ'ল' কৰি ল'ব। আমাৰ হোৱাটছআপ চেনেলটিৰ লিংক আমি কমেণ্ট বক্সত আমি দি দিম। তাত গৈ কেনে আপোনালোকে ফ'ল' কৰি ল'ব আৰু সদায় আপোনালোকে এই চাকৰি পদসমূহৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। চ' ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে যদি সেই ভিডিঅ'টি আপোনালোকে উপযোগী বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ বন্ধুবৰ্গ নাইবা আত্মীয়ৰ সৈতে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।